আমি আজি গৈ আছো সাফারি ওয়ার্ল্ড জুট কি ওলাই জানো গুড মর্নিং ইউটিউব মই সঞ্জয় বুঢ়াগোহাঁই আৰু আপোনালোকে চাই আছে আসাম I ফিটনেছ এণ্ড ট্ৰেভেল আজি হ'ল আমাৰ 5th ডে বেংককত আৰু আমি আজি গৈ আছো সাফারি ওয়ার্ল্ড যেহেতু মই আগতে সাফারি ওয়ার্ল্ড গৈছো বাট মোৰ বেটাৰ কাৰণে আজি সাফারি ওয়ার্ল্ড যাব লাগিব সাফারি ওয়ার্ল্ডত এটা জু হয় ওপেন জু হয় সাফারি ওয়ার্ল্ড তো তাত মেৰিন পাৰ্কো আছে আৰু জুত কি ওলাই জানা আচ্ছা আচ্ছা এলিফেণ্ট ওলাই জিৰাফ ওলাই লায়ন ওলাই ঠিক আছে আজি আমি এলিফেণ্ট জিৰাফ সব চামগে হা সো এতিয়া আমি ওলাই আছো সাফারি ওয়ার্ল্ড ইয়াৰ পৰা প্ৰায় 2 ঘণ্টা ৰাস্তা তো টেক্সি লৈ যাম যেহেতু আজি আমাৰ অলপ দেৰি হৈ গ'ল ইয়াত 8টা বাজিলে তো 10টা বজাৰ আগত পালেগে ভাল কাৰণ আমি মেৰিন পাৰ্ক এইটো আমাৰ ৰুম যেহেতু লাষ্ট ভিডিঅ'ত মই আপোনালোকক দেখাব নোৱাৰিলো এইটো আমাৰ ৰুম তো এইটো লাষ্ট নাইট আমি ইয়াতে আছিলো এক ৰাতি কাৰণে তাৰ পিছত আজি সাফারি ওয়ার্ল্ডৰ পৰা আহি আমি আকৌ বেলেগ এখন হোটেললৈ যাম চেঞ্জ কৰিম তো তালৈ যাম তো বলক আজি গৈ থাকোঁ আমি সাফারি ওয়ার্ল্ড সো এয়া আমাৰ হোটেলৰ লবি ইয়াত দেখিছে তো ইয়াৰ পৰা আমি ওলাইছোঁ আৰু যাম আমি সাফারি ওয়ার্ল্ড খুব ধুনীয়া এখন হোটেল বেছি ডাঙৰ নহয় আৰু বেছি সৰুও নহয় তো এইখন লেটছ ZZZ বেংকক হোটেলখনৰ নাম হ'ল আৰু একদমেই সস্তা 535 বাট পৰিছে পাৰ ডে child ticket I need to buy ticket for child 2 years free no and two adult 2 ticket same no marine park and safari okay and then go to safari first if I go to safari park first safari park then marine park huh okay আপন কাপ গৈ আছোঁ আমি বাছৰ ভিতৰত যদি আপোনালোকে নিজৰ টেক্সি লৈ আহে তেন্তে নিজৰ টেক্সিৰ ভিতৰত লৈ যাব পাৰি গতিকে আমি কোনো গাড়ী অনা নাই তো এনে ধৰণৰ টিকেট এয়া দেখিছে বাছৰ টিকেট আৰু ইয়াৰ ভিতৰৰ মৰিন ড্ৰাইভ আৰু সাফারি পাৰ্কৰ টিকেট তো এতিয়া আমি যাম বাছৰ ভিতৰত বাছে আমাক লৈ যাব ভিতৰলৈ ইয়াতে প্লানটো অলপ চেঞ্জ হ'ল আমি ফাৰ্ষ্ট এটা শ্ব' আছে মেৰিন পাৰ্কৰ ভিতৰত সেইটো চাই লৈ আকৌ আমি সাফারি পাৰ্ক যাম তো এয়া এণ্ট্ৰেঞ্চ সাফারি ৱৰ্ল্ডৰ এয়া দেখিছে এতিয়া খোজকাঢ়ি যাব লাগে ব'লাครับไม่ใช่ที่ท่านก็ได้แต่แปลงรถกรรมการรักษาเวลาครับgorila show চোৱাৰ পাছত আমি চিধা যাম এলিফেণ্ট শ্ব'লৈ এয়া দেখিলে আপোনালোকক দেখালোঁ এলিফেণ্ট শ্ব' আৰু গৰিলা আৰু গৰিলা শ্ব' আপোনালোকে দেখা পালে চব বৰ্তমান গৈ আছোঁ সাফারি পাৰ্কলৈকে আৰু মানুহ দেখিছে তো আপোনালোকে যদি আহিছে মাস্ক সদায় পৰিধান কৰি আহিব বৰ্তমান মই বহি আছোঁ ইনফৰমেশ্যন চেণ্টাৰৰ ওচৰত
ইয়াতে এটা ঘটনা ঘটি গ'ল মই মোৰ একশ্যন কেমেৰাটো ক'ত পাহৰি গৈছিলোঁ মই নিজে নাজানো গতিকে আকৌ বিচাৰি গৈছিলোঁ য'ত মই পঢ়িছিলোঁ বা য'ত মই ফটো ক্লিক কৰিছিলোঁ মোৰ বেটাহঁতৰ তাতে বিচাৰি গ'লোঁ বাট নাপালোঁ ইয়াতে খবৰ ল'লোঁ যে কেনেকৈ কি পোৱা যাব তো গতিকে মই ইনফৰ্মেশ্যন চেণ্টাৰত গ'লোঁ ক'লে যে ইনফৰ্মেশ্যন চেণ্টাৰত যোৱা তাতে বুজি ল'বা আৰু মোৰ এয়া চাওক ইয়াৰ মানুহবিলাক কিমান ভাল তো গতিকে এয়া মই তাত গৈছোঁ মোৰ এইটো কেমেৰাটো সিহঁতে ঘূৰাই দিছে চ' গতিকে আপোনালোকে আহিলেও একো চিন্তা কৰিব নালাগে নিশ্চয় এইবিলাক বহুত নালাগে নিশ্চয় এইবিলাক বহুত ভাল মানুহ আছে ইয়াত ইমান এখন ভাল দেশ তো আপোনালোকে গতিকে আহক মানে আজি মোৰ কেমেৰাটো ডাঙৰ কথা নহয় বাট মোৰ মেমৰিজ গোটেইখিনি গুচি গ'ল হ'ল যিহেতু মই ফেমিলিৰ লগত আছোঁ ত' এটা এটা বহুত মানে আজি মই ভেৰি থেংকফুল মানে থাই পিপলছৰ কাৰণে যে ইমান ধুনীয়া এটা সিহঁতৰ মানে গোটেইখিনি কি ক'ম আৰু ইমান ভালকৈ সিহঁতে মেইনটেইন কৰি থৈছে আৰু মই গৈ মোৰ কেমেৰাটো পালোঁ খুব ভাল লাগিছে আজি আৰু খাপোন খাপ যিকেইজনে এই কেমেৰাটো পালে আৰু থ'লে ত' সেয়া ইয়াৰ পিছত নামি যাম ডলফিন শ্ব' কাৰণ আমাৰ বাছখন যিহেতু চাফাৰী ৱৰ্ল্ডত যোৱা নহ'ল আৰু লাষ্ট বাছ 4:30 আছে বুলি কৈছে চ' আমি একেবাৰে ডলফিন শ্ব'টো চাম তাৰপিছত যাম একেবাৰে বাছত চাফাৰী পাৰ্কৰ ভিতৰত সোমাম এয়া আমি আহি পাইছোঁহি জিৰাফ ফিডিং টেৰেছত ইয়াত আহিলে আপোনালোকে জিৰাফক ফিডিং কৰাব পাৰিব তো গতিকে ইয়ালৈ আহিছোঁ বহুত ভিডিঅ'ত বেলেগৰ ভিডিঅ'টো দেখিছোঁ চ' গতিকে আজি ইয়ালৈ আহিছোঁ চাওঁ কেনেকুৱা লাগে বেটা Sam are you excited? Okay, let's go see এয়া আমিও লৈ ল'লোঁ জিৰাফৰ কাৰণে খানা এয়া জিৰাফ come on Sam come on এইফালে খুৱাই দিয়া বাবা যোৱা দি দিয়াকে যোৱা এইফালে এয়া বহি গ'লোঁ আমি বাছত আৰু চেমুৱেল পূৰা খোৱাত বিজি চেমুৱেল কি খাইছা পপকৰ্ণ নে পপকৰ্ণ আচ্ছা পপকৰ্ণ চেমুৱেল ফুল এনাৰ্জেটিক ইয়াত আহি আৰু এতিয়া বহি গ'লোঁ আমি বাছত আৰু ভিতৰত যাম আমি চাফাৰী পাৰ্কৰ ভিতৰত লুকাই গৈছে চাওঁ দেই ভিডিঅ' লুকাইছে হাইড এণ্ড চিক খেলিছে উই বিয়ে ঠাণ্ডা বিয়ে আছে চিৰ পেলাই দিয়া কি খাইছে আজি ভিডিঅ'খিনি ইমানখিনি আছিলে যদি আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব